নমস্কাৰ এমটিনে সংকেতৰ আন্টি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ পৰ্বটো হৈছে চুঙা চাউল আমি ঘৰ গৈছিলোঁ তো ঘৰত চুঙা চাউল এনেকৈ দৰে পুৰি খাইছিলোঁ তেনেহ'লে চাই থাকক ভিডিঅ'টি এয়া মায়ে চুঙাত চাউল ভৰাই আছে বৰা চাউলখিনি অলপ দেৰি তিয়াই থোৱা হৈছিলে মা মই দুজনী কথা পতাত ব্যস্ত আৰু মই বিশেষকৈ ভিডিঅ' কোৱাত ব্যস্ত আছিলোঁ পিছে আৰু এইটো চকীৰ ওপৰতে টোপনি তেনেকৈ শুই আছে যুগে যুগে তোমার প্রতিদিন প্রতিপল কল্পনা ভাবনা তুমি মোর ঠিকনা জনম জনম তো আৰু এইদৰে এটা চুঙা চাউল ভৰাই পৰা এনেকৈ জুইৰ ওপৰত দি দিয়া হৈছে প্ৰথমতে তলৰ ফালৰ পৰা গৰম কৰি আহিব লাগে তলৰ ফালটো গৰম হোৱাৰ পিছত ওপৰটো গৰম কৰা হয় আচলতে এই অহাৰ পিছত ইও তাত লাগি গ'ল আমি দুয়োটাই বহি বহি চুঙা পুৰি আছিলোঁ মা ভিতৰৰ কামত লাগেগৈ আৰু এইখিনিতে ইয়াক হেনো ৰিলচ বনাবলৈ ভিডিঅ' কৰি দিব লাগে তাকে ভিডিঅ' কৰি দিলোঁ চুঙা হৈ গ'ল এতিয়া মই খানা বনোৱাত লাগিব লৈছোঁ মায়ে অলৰেডি ভাতখিনি বনালে মই চব্জিখিনি বনাম প্ৰথম মাছখিনি সানি লৈছোঁ আৰু এইফালে এই আলু পিঁয়াজ নহৰু আদা গুচাব দিছোঁ ইয়াক আৰু জুইত বনাই খাই ভাল লাগে সেইকাৰণে মই ঘৰলৈ গ'লে প্ৰায় জুইতে বনাওঁ আৰু ঠাণ্ডাত জুই লৈ বনোৱা মজাই বেলেগ নহয় জানো মাংসখিনি মেৰিনেট কৰি ৰাখিলোঁ আৰু এখেত চুঙা কটাত এতিয়া ব্যস্ত চুঙাখিনি ৰাতিপুৱা খোৱা কথা আছিলে কিন্তু মই ক'লোঁ চব্জিৰ লগতো অকণমান খাই চাম বুলি এয়া চুঙাটো ইমান ধুনীয়াকৈ ওলাই পৰিছে আৰু এয়া মাছৰ চব্জি বনাইছোঁ এয়া মেৰিনেট কৰা মাংস ইয়াত তেল গৰম কৰিলোঁ আৰু এইটো চাওক ম'হৰ দৈ টেকেলি মায়ে ছাৰ এজনক দিবৰ কাৰণে ৰাখি থৈছে আৰু এতিয়া চবেই খাব ল'লোঁ ভাত খোৱা থালিখন অৱশ্যে দেখুওৱা নহ'ল আৰু চবেই ভোক লাগি আছিলে ন খোৱাত ব্যস্ত এইটো ইয়াক ওচৰত হৈ আছে